নমস্কাৰ। আজি পাঠ কৰিবলৈ লৈছো ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সাদৃশ্য নামৰ চুটি গল্পটি। কলিকতাৰ বাটত তেতিয়াও হিন্দু মুছলমানৰ বুকুৰ তেজবোৰ শুকোৱা নাই। যোৱা 3 ৰাতি মুমূৰ্ষজনৰ চিঞৰবোৰ বাৰে বাৰে মোৰ কাণত বাজিছেহি। কোনো সংগীতে তাক তল পেলাব পৰা নাই। মৰাহৰ গোন্ধ তেতিয়াও লোপ পোৱা নাই। কলা পৰি যোৱাবোৰ খাদ্য হয় নে নহয় মাখিবোৰে ঠাউৰাব নোৱাৰি ওচৰে পাজৰে ঘূৰি ফুৰিছে। পৰুৱাবোৰে মানুহৰ শুকান তেজৰ টুকুৰাবোৰ টানি ভৱিষ্যতৰ বাবে ভঁৰাল পাতিব খুজিছে। মই হৰিজন ৰোডৰ বৰ ডাঙৰ ঘৰ এটাৰ 4 মহলাৰ ৰাস্তামুখী খিৰিকীখনৰ পৰা চাই সাহিত্যৰ সমল বিচাৰিছো নীলাজৰ দৰে। হঠাৎ দেখিলো এটি সৰু ল'ৰা, বয়স 6 বছৰৰ বেছি নহব। তাৰ ধৰ্ম যি নহওক সি ধুনীয়া, অজলা কিশোৰ। কাপোৰত ময়লা আছিল যদিও কৈশোৰৰ সৌন্দৰ্যত কলুষতা নাছিল। ফুটপাথৰ বিজুলী চাকিৰ ওখ খুঁটাৰ গাত আউজি থকা সৰু ল'ৰাটিক আৰু সৰু যেন লাগিছে। সি মোৰ পিনে, একেবাৰে মোৰ পিনে চাই আছে কেলে? ইমান ওপৰৰ পৰা তাৰ মুগা বুৰণীয়া চুলিকেইডাল ৰ'দ পৰি জিলিকি উঠাই সি মোক আৰু বেছি আকৰ্ষণ কৰিছিল। মই থিৰেৰে থাকিব নোৱাৰিলো। তললৈ নামি গলো। দুটা এটা মৰাহত তেতিয়াও হৰিজন ৰোডৰ ওপৰত পৰি গেলি উফন্দি আমাৰ সভ্যতাক উপহাস কৰিছে। যোৱা কেইদিনমান দুৰ্গন্ধৰ অভিজ্ঞতা হোৱাত মোৰ নাকত সোপা নিদিয়াকৈয়ে ল'ৰাটিৰ ওচৰ চাপিলো। তাৰ শিশু সুলভ চাৱনিটোৰ সৈতে চকু দুটা খাপ খাই পৰিছে। তাৰ চকু দুটা ভালকৈ নচোৱা হলে এটা চকুৰ কোণৰ পৰা বিৰিঙি উঠা চকু পানী টোপা নেদেখিলোহেঁতেন। বঙালীতে সুধিলো, কেলেই মন মাৰি বহি আছা? সি একো নকলে। মই চাপৰি তাৰ কোমৰ চুলি কেইডাল হাতেৰে লিৰিকি বিদাৰি দিলো। মাতবোল একো নাই, মাথো তাৰ ওঠ দুটা কপি তাৰ ধুনীয়া সৰু থুতৰিটো কপাই তুলিছে। ভাবিলো ল'ৰাটো বোবা। মই ঘূৰি যাবলৈ ওলালো। হঠাৎ অপ্ৰত্যাশিতভাৱে সি মোৰ ডিঙিত সাবটি ধৰি চিঞৰি দিলে, দাদা! মোৰ মূৰৰ ওপৰেদি প্ৰচণ্ড ধুমুহা বৈ গল। মই তাক সাবটি ধৰি সুধিলো, কি হল? সি ফেকুৰি ভঙা মাতেৰে কৈ উঠিল, মোৰ দাদা আৰু আপোনাৰ চেহেৰা একেই। ক'ত তোৰ দাদা? সৌৱা 10 হাতমান আঁতৰত পৰি থকা দুৰ্গন্ধময় মৰাহতো দেখুৱাই সি কলে, আহক। ওচৰ চাপি দেখিলো আমাৰ বাটতে থকা ডেকা পাণৱালাটো। মই তাক কেতিয়াও ভালকৈ চোৱা নাছিলো জীৱিত কালত। মোৰ স্পষ্ট মনত পৰিল সাম্প্ৰদায়িক কাজিয়াৰ কেইদিনমান। মই 4 তলাৰ ওপৰত আৰু সি ফুটপাথৰ সৰু টিনেৰে বেৰা পাণৰ দোকানখনৰ ভিতৰত আছিল। মাথো ঘৰৰ উচ্চতাৰ পাৰ্থক্য যদিও আমি দেখাত একেই, আৰু সেইকাৰণেই তাক উন্মাদ হত্যাকাৰীয়ে ঢুকি পালে। সৰু ল'ৰাটিয়ে তেতিয়াও তাৰ দাদাৰ মুখৰ পিনে এবাৰ আৰু মোৰ পিনে এবাৰ চাই সাদৃশ্য বিচৰাতে ব্যস্ত। সাদৃশ্য আছে, অথচ পাৰ্থক্য হ'ল জীৱন আৰু মৃত্যু। মই চকুৰে একো নেদেখা হলো। সৰু ল'ৰাটি মোৰ আলিংগনৰ পৰা লাহে লাহে কেতিয়া ওলাই পৰিল নাজানো। মৰাহতীৰ মুখৰ পৰা মাখি কেইটামান মোৰ পিনে ভোঁ ভোঁৱাই উৰি আহিল। সিহঁতে যেন মোক আক্ৰমণ কৰিব বিচাৰিছে। মোৰ চিঞৰি দিবলৈ মন গল। দুয়ো হাতেৰে
মোৰ মুখখন ঢাকি ধৰি ভয় খাই এই আক্ৰমণৰ কাৰণ বিচাৰিলোঁ। ভাবিলোঁ, মাখিবোৰে জীৱিত মানুহবোৰৰ মুখবোৰ চাব বিচাৰিছে। সিহঁত সঁচাকৈয়ে মানুহ নে ৰাক্ষস? অলপ পাছত মোৰ মনে ঠিকেই উত্তৰ পালে। মাখিকেইটা আহিছিল মোৰ মুখত মৃতকৰ সাদৃশ্য বিচাৰি। ধন্যবাদ।